মানৱ সমাজৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ মানুহে বহুতো উন্নতি সাধন কৰিছে। টেকন'লজিৰ প্ৰয়োগেৰে জীৱন যাপন উন্নতমানৰ হৈ উঠিছে। আজি আমি মন গ'লেই আকাশত উৰি ফুৰিব পাৰোঁ। চন্দ্ৰত খোজ পেলাবলৈও মানুহ সক্ষম হৈছে। এই সকলোবোৰ উদ্ভাৱনৰ মাজতে এনেকুৱা এটা উদ্ভাৱন আছে যিয়ে আমাৰ জীৱন যাপন বা কাম কৰাৰ পদ্ধতিক সলনি কৰি পেলালে। হয়, তোমালোকে ঠিকেই ভাবিছা, এই উদ্ভাৱনটোৱেই হৈছে ইণ্টাৰনেট। এই ইণ্টাৰনেটে আমাৰ জীৱন যাপন এনেকুৱাকৈ সলনি কৰি পেলালে যি আমি কল্পনাই কৰা নাছিলোঁ। তোমালোকে এবাৰ ভাবি চোৱাচোন যে আজিৰ পৰা 20 বছৰ আগতে আমাৰ পৰা দূৰৈত থকা সম্বন্ধীয় খুৰা-খুৰীহঁতৰ লগত খবৰ আদান প্ৰদান হৈছিল চিঠিৰ মাধ্যমেৰে। কিন্তু আজি চকুৰ পলকতে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ আমি কল কৰিব পাৰোঁ বা আমাৰ দৰকাৰী মেছেজ চেণ্ড কৰিব পাৰোঁ। এই সকলোবোৰ সম্ভৱ কেৱল ইণ্টাৰনেটৰ বাবে। তোমালোকে চাগে যোৱা কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত এটা শব্দ শুনিবলৈ পাই আহিছা। সেই শব্দটো হৈছে ৱেব 3। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ লগত ৱেব 3ৰ ওপৰত বিস্তাৰভাৱে আলোচনা কৰিম। হেল্ল' এভৰিৱান, মই পাৰ্শ্বই এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই ৱেব 3 হৈছে ইণ্টাৰনেটৰ থাৰ্ড ফেজ অৰ্থাৎ তৃতীয় পৰ্যায়, যি কেইবছৰমানৰ ভিতৰতে আমাৰ মাজত মুকলি হ'ব। এই ৱেব 3 নামাকৰণ কৰিছিল গেভিন উডে। এই গেভিন উড হৈছে ইথেৰিয়ামৰ কো-ফাউণ্ডাৰ। এই ইথেৰিয়াম, ব্লকচেইন আদিৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। আজি আমি ইণ্টাৰনেটৰ ফেজ কেইটাৰ বিষয়ে জানি লওঁ আহা। 1989 চনত টিম বাৰ্নাৰ্ছ-লিয়ে ৱৰ্ল্ড ৱাইড ৱেব চমুকৈ WWWৰ আৱিষ্কাৰ কৰিছিল, যাতে আমি পৃথিৱীৰ সকলো কম্পিউটাৰ ইটোৱে সিটোৰ লগত কানেক্ট কৰিব পাৰোঁ আৰু ডাটা এক্সচেঞ্জ কৰিব পাৰোঁ। আজি তেওঁৰ আৱিষ্কাৰৰ ফলত আজিৰ পৃথিৱীৰ কাম-কাজৰ প্ৰক্ৰিয়া সলনি হৈ পৰিল। আজি আমি দৈনন্দিন কেইবা ঘণ্টা ইণ্টাৰনেটত সময় অতিবাহিত কৰোঁ। যোগাযোগৰ ক্ষেত্ৰতে হওক বা এডুকেশ্যনৰ ক্ষেত্ৰতে হওক বা এণ্টাৰটেইনমেণ্ট ক্ষেত্ৰতে হওক, ইণ্টাৰনেট এই সকলোবোৰ কামৰ মুকলি হাব হৈ পৰিল। 90ৰ দশকৰ আৰম্ভণিৰ পৰা 2004 চনলৈকে উপলব্ধ ইণ্টাৰনেটক ইণ্টাৰনেটৰ প্ৰথম পৰ্যায় অৰ্থাৎ ৱেব 1 বুলি কোৱা হয়। সেই সময়ৰ ইণ্টাৰনেটক নিউজ পেপাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত ইণ্টাৰনেটত কেৱল কণ্টেণ্টসমূহ পঢ়াৰ সুবিধাহে পোৱা গৈছিল। আজিৰ তুলনাত সুবিধা তেনেই নগণ্য আছিল। লাহে লাহে 2005 চনৰ পিছত আমি ৱেব ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ লগত ইণ্টাৰেক্ট কৰিব পৰাও হ'লোঁ, যেনে ব্লগছবিলাকত লাইকছ এণ্ড কমেণ্টছ কৰিব পৰা হ'লোঁ। এই পৰ্যায়টোক ৱেব 2.0 নামেৰে জনাজাত, য'ত ছ'চিয়েল মিডিয়া যেনে ইউটিউব, ফেচবুকে গোটেই দুনিয়াখনক নিজৰ ইউজাৰ বনাই ল'লে। লগতে ইয়াত নতুন নতুন ক্ৰিয়েটৰৰ সৃষ্টি হ'ল। আমিবোৰ অকল কনজিউমাৰেই নহয়, এজন কণ্ট্ৰিবিউটৰো হ'লোঁ। কাৰণ আমি ফেচবুক, ইউটিউব আদি ছ'চিয়েল মিডিয়াত আমি আমাৰ নিজৰ ভাল লগা মুহূৰ্ত পোষ্ট কৰা হ'লোঁ বা নিজৰ লেখা মেলাবোৰ ফেচবুকৰ মাধ্যমেৰে সকলোৰে লগত শ্বেয়াৰ কৰা হ'লোঁ। কিন্তু ইমানবোৰ হোৱাৰ পিছতো ইয়াৰ এটা ডাঙৰ সমস্যা হ'ল আমি ইয়াৰ অ'নাৰ হ'ব পৰা নাই। মাত্ৰ কেইটামান ডাঙৰ কোম্পানীয়ে ডিচাইড কৰে যে কোনটো ভিডিঅ' কাক দেখুৱাব লাগে আৰু আমাৰে কণ্টেণ্ট এডভাৰটাইজাৰক বেছি কোটি কোটি টকা উপাৰ্জন কৰি আহিছে। আমাৰেই কণ্টেণ্ট, আমাৰেই ডাটা, কিন্তু আমি একো কৰিব নোৱাৰোঁ। ৱেব 3 অৰ্থাৎ অনাগত দিনৰ ইণ্টাৰনেটে এই সমস্যাৰ সমাধান কৰিব, য'ত প্ৰত্যেক ইউজাৰে নিজৰ ডাটা আৰু ট্ৰানজেকশ্যনৰ ক্ষেত্ৰত বহুতো প্ৰাইভেচি আৰু ছিকিউৰিটিৰ সুবিধা লাভ কৰিব। লগতে ৱেব 3য়ে এইটো দাবী কৰে যে আমাৰ কণ্টেণ্ট আৰু ডাটাৰ ওপৰত ডাঙৰ কোম্পানীবোৰৰ কোনো মালিকী স্বত্ব নাথাকিব। অৰ্থাৎ আমি আমাৰ ডাটা আৰু কণ্টেণ্টৰ নিজে অ'নাৰ হ'ব পাৰিম, অৰ্থাৎ আমি উপাৰ্জন কৰিব পাৰিম। ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে ই এটা অ'পেন চ'ৰ্চ হৈ পৰিব, য'ত ইয়াক ব্যৱহাৰ কৰিবলৈ কাৰো পাৰ্মিশ্যনৰ প্ৰয়োজন নাথাকিব। ইয়াত পাৰ্মিশ্যন মানে এইটো বুজোৱা হৈছে যে বৰ্তমান আমি ফেচবুক বা ইউটিউবত একাউণ্ট বনাবলৈ হ'লে আমি কোম্পানীবোৰৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মানি চলিব লাগিব। অৰ্থাৎ আমাৰ একাউণ্টবোৰ কোম্পানীবোৰে বেণ্ড কৰাৰ ৰাইট আছে, যদিহে আমি তেহেঁতৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মানি নচলোঁ। কিন্তু ৱেব 3ত কোনো বাধা বিঘিনি নাথাকিব, সকলোৰে বাবে সমান দৰ্জা খোলা থাকিব। ইয়াত তুমি তোমাৰ নিজৰ প্ৰাইভেচি নিজেই মেইনটেইন কৰিব পাৰিবা। ইয়াৰ কোনো মালিক নাথাকিব, কাৰণ ই ডিচেণ্ট্ৰেলাইজড ইনফ্ৰাষ্ট্ৰাকচাৰত কাম কৰিব। কোনো গভৰ্ণমেণ্ট বা প্ৰাইভেট কোম্পানীয়ে ইয়াৰ নীতি নিয়মৰ পৰিৱৰ্তন কৰিব নোৱাৰিব।
ৱেব 3ত কি হ'ব কি নহ'ব সকলোবোৰ ইয়াৰ ইউজাৰবোৰে ভোটিঙৰ জৰিয়তে নিৰ্ণয় কৰিব পাৰিব। উদাহৰণস্বৰূপে কোনোবা এটা ছিষ্টেম, ধৰা এখন স্কুলৰ নীতি নিয়মত কিবা চেঞ্জ কৰিবলৈ হ'লে স্কুলৰ প্ৰিন্সিপাল বা শিক্ষকসকলে ডিচিশ্যন লয়, অৰ্থাৎ কেইজনমান পাৱাৰফুল মানুহৰ দ্বাৰা ডিচিশ্যন লোৱা হয়। এইটো কোৱা হয় চেণ্ট্ৰেলাইজড। আৰু আমি আমাৰ ক্লাছত কোন কেপ্টেইন হ'ব সেইটো ডিচাইড কৰোঁ ভোটিঙৰ জৰিয়তে। ঠিক তেনেদৰে ৱেব 3টো ইয়াৰ নিয়ম কানুন কি হ'ব সকলোবোৰ ডিচাইড কৰাৰ ৰাইট আমাৰ ইউজাৰবোৰৰ হাতত থাকিব। অৰ্থাৎ ইয়াত ইণ্ডিয়ান ক্ৰিকেট টীম ছিলেক্ট কৰিবলৈ কোনো BCCI নাথাকিব। ইয়াৰ দ্বাৰা টেকন'লজিৰ সুবিধা সকলোৱে সমানভাৱে লাভ কৰিব পাৰে আৰু প্ৰত্যেক ইউজাৰে ইয়াৰ পৰা উপাৰ্জন লাভ কৰিব পাৰিব। এই সকলোবোৰ সম্ভৱ এনক্ৰিপশ্যনৰ বাবে। তোমালোকে সকলোৱে নিশ্চয় এটা টেক্সট দেখিছা যেতিয়া হোৱাটছএপত নতুন মেছেজ আহে এণ্ড টু এণ্ড এনক্ৰিপ্টেড বুলি। ইয়াৰ অৰ্থ এই যে তুমি পঠিওৱা মেছেজ বা ডাটা তুমি আৰু তুমি পঠিওৱা ব্যক্তিজনৰ বাদে অন্য কোনোৱে এই ডাটা ৰিড কৰিব নোৱাৰে। টেকন'লজিৰ মাধ্যমেৰে সেই ডাটা প্ৰটেক্ট বা এনক্ৰিপ্টেড হৈ যায় কিছুমান কোডেড লেংগুৱেজলৈ, যাক হোৱাটছএপেও ৰিড কৰিব নোৱাৰে। অৰ্থাৎ তোমাৰ প্ৰাইভেচিত কোনো বাধাৰ সৃষ্টি নহয়। এনেদৰে ৱেব 3টো তুমি এইসমূহ সুবিধা লাভ কৰিব পাৰিবা। ইয়াৰ জৰিয়তে কোনো বেংকিং ছিষ্টেমৰ সুবিধা নোলোৱাকৈ আমি আমাৰ ট্ৰানজেকশ্যন এজনে আনজনৰ লগত কৰিব পাৰিম, যিহেতু বৰ্তমান বেংকে আমাৰ প্ৰত্যেক ট্ৰানজেকশ্যনত টেক্স কৰ্তন কৰে। কিন্তু এই সকলোবোৰ সুবিধা সাধাৰণ মানুহৰ বাবে উপলব্ধি হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। বৰ্তমান সময়ত কিছুমান ৱেবছাইট আছে যি ৱেব 3 ছিষ্টেমৰ দ্বাৰা পৰিচালিত। ইয়াৰে আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে বিটকইন, যি বৰ্তমান যুগত দ্ৰুতগতিত বৃদ্ধি পোৱা ক্ৰিপ্ট'কাৰেঞ্চি। ই এক প্ৰকাৰৰ ডিজিটেল কাৰেঞ্চি যি ব্লকচেইনৰ জৰিয়তে ট্ৰানজেকশ্যন কৰা হয়। ইয়াৰ বিষয়ে পৰৱৰ্তী সময়ত আমি বিস্তাৰভাৱে আলোচনা কৰিম। ইয়াৰে আন এটা প্লেটফৰ্ম হৈছে অপেনচি নামৰ NFT বেচিব পৰা ৱেবছাইট। এই NFT হৈছে এক প্ৰকাৰৰ ডিজিটেল আৰ্ট। ইয়াৰো জনপ্ৰিয়তা বৰ্তমান সময়ত যথেষ্ট বৃদ্ধি পাইছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ৱেব 3 সম্পৰ্কে কিছু কথা জানিব পাৰিলা। আমি আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকলৈ আগবঢ়াব চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই পাৰ্শ্বই তোমালোকৰ পৰা বিদায় মাগিছোঁ। खत्म। बाय बाय, टाटा, गुड बाय।